আজি মই যাম শিঙৰি মন্দিৰলৈ আপোনালোকে চাব পাৰিছে এইফালে আমি বলবৰ কাৰণে ওলাই গ'লো এয়া চাওক ওচৰত আমাৰ তম্বা হয় আৰু এজনী মই হয় সেইফালে আমাৰ ৰাতুল আংকুল আছে লগতে আমাৰ হিমাংশু আংকুল আৰু মোৰ সৰুকেইজনী ভণ্টি মই সৰুকৈ বলব যাম তেতিয়া মই অভ্যাস কৰি লৈছোঁ যে মই আজিৰ পৰা সদায় বলব ভণ্টিজনীকো লৈ যাম আপোনালোকে জানেনে অসমৰ শোণিতপুৰ জিলাৰ পশ্চিম প্ৰান্তত ঢেকীয়াজুলি চহৰত শিঙৰি মন্দিৰ অৱস্থিত আহক আমি এই মন্দিৰটোলৈ আগবাঢ়ো শিঙৰি মন্দিৰৰ আন এটা নাম হ'ল গুপ্তেশ্বৰ দেৱালয় ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰত শিঙৰি পাহাৰত এই মন্দিৰ অৱস্থিত লোকবিশ্বাস অনুসৰি এই মন্দিৰটো স্বয়ং বিশ্বকৰ্মা দেৱতাই নিৰ্মাণ কৰিছে আৰু স্বৰ্গদেউসকলে বনাইছিলে আপোনালোকে চাব পাৰিছে ইফালে পাৰিফালে মই পিনপিনাই ঘূৰি আছো বহুত মানুহ আহিছিলে আপোনালোকে চাব পাৰিছে এইফালে বহুত থোপা দোকান আছিলে মানুহবিলাকে দোকানত থোপা বস্তু কিনিছিলে নাজানো কি কিনি আছিলে দোকানে মই চাই আছিলো কোনে কোনে কি কিনিছে কি কিনা নাই আৰু ইমান খোজকাঢ়িছিলো একদম মোক ভৰিয়ে বিষাই গৈছে এচাক একদম পাথৰ আছিলে আপোনালোকে চাই থাকক শিঙৰি মন্দিৰৰ আৰু যি যি বস্তু আছে চব মই লৈ যাম আপোনালোকে মন কৰিছেনে ইয়াৰে যিমান মানুহ আছে চবে সুদা ভৰি আহিছে কিহৰ কাৰণে আপোনালোকে জানেনে কিহৰ কাৰণে বলবমৰ সদায় মানুহবিলাকে সুদা ভৰিয়ে যাব লাগে এচাক ময়ো সুদা ভৰিয়ে আহিছিলো এয়া চাওক ইমান ভিৰ হৈছে তাতে এতিয়া আমি আহি পালোহি মন্দিৰৰ ভিতৰৰ ভাগ কেইটামান ভক্ত ইয়াতে বহি আছে কেইটামানে শুই আছে আৰু কেইটামানে মোৰ নিচিনাকে পিনপিনাই ঘূৰি আছে ভক্তবিলাকে ইয়াতে ভাগে ভাগে নাম কীৰ্তন হৈ আছে সেইটো কাৰণে আমিও তাতে ভাগ ললো সেয়া আপোনালোকে চাব পাৰিছে এইবিলাক মন্দিৰৰ ভিতৰত বহুত হোৱা মানুহ বহি আছে শুই আছে কেইটামানে থিয় হৈ আছে আৰু কাৰোবাৰ কিবা কিবি কথা পাতি আছে মাজেদি গৈ আছো তাতে ইমান পানী আছিলে কঁকালকে পানী আছিলে আৰু তাতে মানুহবিলাকে একদম পানীত হেৰি কৰিবলৈ গৈছে যে সেইটো কাৰণে বহুত সোপা বোকাও হৈ গৈছিলে সেইটো কাৰণে আমি অলপকে পৰিলোঁ মই অলপকে তাতো ঠাণ্ডাও লাগিছিলে কিহৰ কাৰণে ৰাতি আছিলে আৰু ঠাণ্ডা ঠাণ্ডা হাৱা আহি আছিলে আৰু সেয়া চাওক মই এতিয়া এইফালে গৈ আছো এতিয়া জংঘলখন অলপকে খতম হৈছে বাৰু চাব পাৰিছে আপোনালোকে মই গৈ আছো মানুহবিলাকে পূজা কৰি
সুধিছেও ইমান দূৰৰ পৰা গৈছে তাৰপিছত আকৌ দূৰৰ পৰা আহিছে মই লাহে লাহে গৈছো আৰু বাকী মানুহকো লাহে লাহে গৈছো আৰু মোক কোনেও অভাৰটেকো কৰিব নাইকিয়া কাৰণে মই বেটেৰী ৰিক্সা হয় না মই আগবাঢ়ি যাম না মই বেলেগকো আগবাঢ়ি যাবলৈ দিম মই লাহে লাহে গৈ আছিলো এতিয়া বাজিলে 3টা আমি পাই গলো ঘাট আপোনালোকে চাব পাৰিছে এইফালে মানুহবিলাকে নদীৰ পৰা জল উঠাই আছে আপোনালোকে জানে কিয় কাৰণে মই নদীৰ পৰা অলপকে দেৰিকে পানী ভৰাম কিয় কাৰণে মই অলপ পিন পিনাই ঘূৰি থাকিম মোৰ পিন পিনাই ঘূৰা স্বভাৱটো আছেই শাওনৰ মাহতে কিনো মজা বলবম কুয়া কুয়া শাওনৰ মাহতে কিনো মজা বলবম কুয়া কুয়া জানেনে দাপৰ যুগত শোণিতপুৰৰ ৰজা বানাহৰ কাশী ধামলৈ গৈছিল আৰু তাতে শিৱৰ আৰাধনা কৰিছিল তেওঁ কাশীৰ পৰা আহি নিজ ৰাজ্যৰ ভিতৰত দ্বিতীয় এখন কাশী ধাম স্থাপন কৰিবলৈ মন কৰিলে ৰজাৰ ভবা মাতে কাম হ'ল লুইতৰ পাৰত বিছনা ঘাটত নিৰ্মাণ কাৰ্য আৰম্ভ কৰিলে ৰজাৰ এই নিৰ্মাণ কাৰ্য কথা জানিব পাৰি স্বৰ্গৰ দেৱতাসকল বিস্মিত হ'ল আৰু এই পৰিকল্পনা বিফল কৰিবৰ বাবে এটা শিৱলিংগ চুৰ কৰি শিঙৰি পাহাৰত লুকাই থলে শিৱলিংগটো গুপ্ত কৰি থোৱা কাৰণে এই মন্দিৰৰ নাম গুপ্তেশ্বৰ দেৱালয় হ'ল এই ভিডিঅ'টোৰ পৰা এতিয়া মই বিদায় লৈছো লগ পাম